উন্নয়নৰ বাবে অহা সকলো টকা মই আত্মসাৎ কৰিছো। জনসাধাৰণকে চুৰি কৰি মই সম্পত্তি পাহাৰ কৰিছো। সেই পাহাৰৰ চাপৰা মাটিটো মই তোকো দিছিলো, কিন্তু তই মোৰ প্ৰস্তাৱক প্ৰত্যাখ্যান কৰি নিউজ কৰিবলৈ গলি, যাৰ বাবে তই মোৰ জনপ্ৰিয়তাত আচৰ মাৰিলি। মোৰ জনপ্ৰিয়তা হৈছে মোৰ মূলধন, আৰু তই মোৰ মূলধনক চিন্তাই মাৰিলি। বহুত বেয়া কাম কৰিলি, ইয়াৰ ক্ষতিপূৰণ মই ল'ম।